প্ৰতিটো মুহূৰ্ততে প্ৰতিগৰাকী লোকে সংগ্ৰাম কৰিবলগীয়া হয়। একাগ্ৰতা আৰু উদ্যমী মনৰ গৰাকী প্ৰতিজনেই জয়ী হয় এই জীৱন যুদ্ধত। এগৰাকী 13 বছৰীয়া কিশোৰ, নাম তিলক মেহতা। বয়স কম, কিন্তু তিলকৰ চিন্তা চৰ্চা ডাঙৰ। তিলকৰ চিন্তাধাৰাৰ প্ৰতি মুগ্ধ হৈ আৰু তেওঁৰ কথা শুনি বেংকৰ এগৰাকী মেনেজাৰেও এৰি দিছিল বেংকৰ চাকৰি। অষ্টমমান শ্ৰেণীত পঢ়ি থকা তিলকৰ দেউতাকে এটা অফিচত কৰ্মৰত। ৰাতি দিন একাকাৰ কৰি তিলকৰ দেউতাকে অফিচত কাম কৰিছিল, কিন্তু সেই ধন তিলকৰ কিতাপ পত্ৰৰ পৰা আদি কৰি অন্যান্য বহু প্ৰয়োজন পূৰাব পৰা নাছিল। এনে সময়তে তিলকৰ ঘৰত এটা ঘটনা ঘটিছিল। তিলকৰ বছৰীয়া পৰীক্ষা কাষ চাপিছিল। সেই পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিতাপ সময়ৰ অভাৱত কিনিব পৰা নাছিল। এনে অৱস্থাত তিলকৰ মনলৈ আহিল এটা বিশেষ আইডিয়া। উদ্যমী মনৰ গৰাকী তিলকে মুম্বাইৰ ভিতৰতে সকলো স্থানলৈ 24 ঘণ্টাই সঠিক সময়ত কিতাপৰ লগতে বিভিন্ন পাৰ্চেল ডেলিভাৰী দিয়াৰ কথা ভাবিলে। সৰু ল'ৰা, এনে সময়ত এইবোৰ কথাক বহুতে গুৰুত্ব নিদিয়ে, কিন্তু তিলকে এই কথা কৈ ক'লে সেই অঞ্চলৰে এজন বেংক বিষয়াৰ ওচৰত। কেৱল কোৱাই নহয়, প্ৰতিষ্ঠানটো কেনেদৰে আৰম্ভ কৰি কি কৌশলেৰে আগবঢ়াই নিয়া হ'ব সেই সন্দৰ্ভত বহু আইডিয়াও বিৱৰি ক'লে। তিলকৰ কথা শুনি বেংকৰ বিষয়াজন মুগ্ধ হ'ল আৰু বেংকৰ চাকৰি বাদ দি তিলকৰ সৈতে সেই কামত লাগি গ'ল। বেংকৰ চাকৰি বাদ দি বেংক বিষয়াজনে তিলকৰ সৈতে আৰম্ভ কৰিলে নতুন ব্যৱসায়। মায়ানগৰী মুম্বাইত খোলা হ'ল এটা পাৰ্চেল ডেলিভাৰী প্ৰতিষ্ঠান। নাম দিলে পেপাৰ এণ্ড পাৰ্চেল। ইয়াৰ পাছতে পেপাৰ এণ্ড পাৰ্চেলৰ নামত আহিল এটা মোবাইল এপ। এই এপটোৰ জৰিয়তে মুম্বাই চহৰৰ সকলো লোকে পাৰ্চেলৰ বাবে বুকিং কৰিব পাৰে আৰু এই এপটোৰ জৰিয়তে পাৰ্চেলৰ বাবদ ধনো আদায় কৰিব পাৰে। এই এপটোৰ জৰিয়তে মুম্বাই চহৰৰ সকলো লোকে প্ৰয়োজনীয় বস্তুৰ লগতে গ্ৰন্থও পাৰ্চেলৰ বাবে ব্যৱহাৰ কৰিব পাৰে। প্ৰাপ্ত খবৰ অনুসৰি প্ৰতিদিনেই 1200ৰো অধিক পাৰ্চেল ডেলিভাৰী দিয়ে পেপাৰ এণ্ড পাৰ্চেলে। 3 কেজিতকৈ অধিক ওজনৰ সামগ্ৰী ডেলিভাৰী নকৰে এই প্ৰতিষ্ঠানটোৱে। প্ৰতিটো পাৰ্চেলৰ বাবদ দূৰত্ব অনুসৰি তেওঁলোকে 40ৰ পৰা 180 টকা আদায় কৰে। বৰ্তমান প্ৰতিষ্ঠানটোত আছে 200ৰো অধিক স্থায়ী কৰ্মচাৰী। ইয়াৰোপৰি 300ৰো অধিক টিফিন ডেলিভাৰী কৰা লোক জড়িত এই প্ৰতিষ্ঠানটোৰ সৈতে। মুম্বাই চহৰৰ কুৰিয়াৰ ছাৰ্ভিচ ক্ষেত্ৰখনৰ 20% বজাৰ দখল কৰা পেপাৰ এণ্ড পাৰ্চেল প্ৰতিষ্ঠানে বছৰি 100 কোটি টকা উপাৰ্জন কৰে। এয়াই আছিল এগৰাকী 13 বছৰীয়া কিশোৰৰ সফলতাৰ কাহিনী।